যেতিয়া মানুহ এজনে নতুন ব্যৱসায় এটা আৰম্ভ কৰে তেওঁ যিমান পাৰে কম দামত বস্তুবোৰ দিবলৈ চেষ্টা কৰে কাৰণ সেই বস্তুবোৰ আপোনালোকে পছন্দ কৰে নে নাই তেওঁৰ কোৱালিটিবিলাক তাকে চাবলৈ বিচাৰে একে দেখা মোৰো মই নতুন ব্যৱসায় এটা আৰম্ভ কৰিছোঁ আৰু ট্ৰেভেলিং কৰা বন্ধ কৰিছোঁ ট্ৰেভেলিং বন্ধ কৰা বুলি কৈ কিনে একো এটা ভাল লগা নাই কিন্তু আগত কিবা এটা ভাল হ'ব বুলি বৰ আশাৰে মুখত হাঁহিটো জিলিকাই ৰাখিছোঁ আৰু এইটোতো ডাঙৰেই হ'ল চাওকচোন যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো চাইছিলে তেতিয়াহ'লেতো চাগে আপোনালোকৰ ভালদৰে মনত আছে ই কোন হয় আৰু যদি ইনষ্টাগ্ৰামত চায়েই আছে তেতিয়াহ'লে এই ৱালখনো চাগে দেখিছে মই কেনেকৈ ডেক'ৰেট কৰিছোঁ আৰু ক'ৰ পৰা আনিছোঁ তো সেইকাৰণে ইনষ্টাগ্ৰাম বা ফেচবুকত যদি আপোনালোকে মোৰ লগত জড়িত নাই তেতিয়াহ'লে তাতেও আপোনালোকে জড়িত হ'ব পাৰে কাৰণ তাতে মই বেছিভাগ সোনকালে বস্তুবিলাক আপডেট দি থাকোঁ এতিয়া মই কিহৰ ব্যৱসায় আৰম্ভ কৰিছোঁ কোৱাই নাই নহয় মই টি শ্বাৰ্টৰ ব্যৱসায় এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ য'ত কালেকশ্যনছ আহি আছে এতিয়াও তো অতি সোনকালে ভিডিঅ'জবিলাক বনাই পেলাই দিম এই বস্তুটো গোটেই অনলাইন হ'ব একো দোকান খোলা নাই মই গোটেই ৰুমটো ডেক'ৰেট কৰিছোঁ মই কৰা নাই মোৰ ভাইটিয়ে কৰিছে আৰু লাইটনিংছ আছে লাইটনিংছবিলাক কেনেকুৱা একেবাৰে ভালকৈ ভিডিঅ' এটা বনাই পেলাই দিম আজি কিয় বনালোঁ কাৰণ আজি মোৰ ফাৰ্ষ্ট ডে হয় য'ত মানে মই বস্তুবিলাক সজাই আছোঁ আৰু এই ৱালখন ৰাতি আৰু বহুত ধুনীয়া লগা হয় ইমান ধুনীয়া মোৰ ভাইটিয়ে লাইটনিংছ কৰিছে সি সৰু ল'ৰা হয় কিন্তু হি হেভ চাম গুড স্কিলছ মানে তাৰ স্কিলছখিনি মই ইউজ কৰিছোঁ তো গাইজ মানে কি হৈছে এই ভিডিঅ'টো যে মই কেইবাদিনো মানে শ্বুট কৰিছোঁ কেইবাদিনো 2-3 দিনমান শ্বুট কৰিছোঁ তাৰমানে ষ্টকছ আহি আছে আৰু আপোনালোকক মই একেলগে বস্তু দেখাম এতিয়া মই ব্লেড বিচাৰি আছোঁ মানে তো ব্লেড এই হেৰিত পাইছোঁ নেকি নাচাই নহয় দম দিয়াতহে ভাল ভিডিঅ' কৰিছ মোৰ কালেকশ্যনবোৰ যে চব বেলেগ বেলেগ ষ্টেটৰ পৰা আহিছে মই এইটো বহুত ঘূৰা ফুৰা কৰিছিলোঁ আৰু সেই ঘূৰি ফুৰি থকা দিনকেইটাত বহুত মেনুফেকচাৰাৰ্ছ লগ পাইছিলোঁ আজি তেওঁলোক বহুত কামত আহিছে এতিয়া আপোনালোকে ভাবিছে চাগে কাপোৰ বা কি আহিছে তোমাৰ তাত গম নোপোৱাকৈ এই ভিডিঅ'টো বনাইছোঁ বৰ্মা আৰু মাৰ চাবচোন কি কয় বেয়া নে ভাল পিন্ধিব পাৰি নে নৰি তোমাৰ ঠিকে আছে নে বেয়া আছে চাওক টি শ্বাৰ্ট ইমান ধুনীয়া কালেকশ্যন ৰাখিছোঁ যে মোৰ ভাল লাগিব তেতিয়াহে টি শ্বাৰ্ট আছে মানে মোক যদি ভাল নালাগে আপোনালোকৰ কেনেকৈ ভাল লাগিব সেইকাৰণে বহুত বাছি বাছি টি শ্বাৰ্টবিলাক ৰাখিছোঁ দেখাম এই এতিয়াৰ পৰা ইউটিউবত এনেকুৱা ধৰণৰ ভিডিঅ'জ আহি থাকিব ট্ৰেভেলিং ভিডিঅ'জো কিছুমান দিবলৈ আছে এইবিলাকো আপলোড কৰিম লগতে এইবিলাক মোৰ অকল কালেকশ্যন এতিয়া ধেৰ আহিছে মানে এনেকুৱা 3টা বাকচত ধেৰ বস্তু আহিছে এইবিলাক পৰি আছে এইবিলাক অলপমান লগাইছোঁ মানে হেং কৰিছোঁ চেষ্টা কৰি আছোঁ যে ভালকৈ সজাই ৰাখিবলৈ এটা সজাম আজি দিনটোৰ ভিতৰত আৰু ইউটিউবত ইয়াৰে নেক্সট ভিডিঅ'টো মানে গোটেই টি শ্বাৰ্ট কিমান কালেকশ্যনছ আছে তাৰে ভালেখিনি ডিটেইলত বস্তুবিলাক আহিব তাৰ উপৰিও যদি আপোনাৰ এতিয়াই জানিবলৈ ইচ্ছা আছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নম্বৰটো আছে আপুনি হোৱাটছএপ কৰক মই লগালগ ৰেচপণ্ড কৰিম আপোনাৰ কিবা যদি আপুনি বৰ্তমান দুটামান দেখুৱাই দিছোঁ কেনেকুৱা আহিছে ধৰক এইটো হৈছে কাৰ্টুন নেটৱৰ্কৰ আহিছে এইটো অকণ বেলেগ চব কটন হয় এইটো আৰু এইটো কটন নহয় এইটো কটন হয় তো এনেকুৱা ধৰণৰ কিছুমান প্ৰিণ্টেড টি শ্বাৰ্টছ আহিছে এয়া অলপমান ধৰক অলপ জেণ্টেলমেন টাইপৰ টি শ্বাৰ্ট আহিছে য'ত মানে কলেজলৈ যাবলৈ আপোনালোকৰ এইকেইটা টি শ্বাৰ্ট পিন্ধি পেলাই আৰামছে যাব পাৰি টি শ্বাৰ্টবোৰ আজিকালি যি ট্ৰেণ্ডত চলি আছে তেনেকুৱা ধৰণৰ টি শ্বাৰ্ট আনিবলৈ চেষ্টা কৰিছোঁ আৰু আনৰ তুলনাত টি শ্বাৰ্টবোৰৰ দাম মোৰ তাতে বহুত কমত হ'ব আৰু এইটো চবতকৈ প্ৰিমিয়াম হয় মানে একদম বহুত ভাল লাগিছে মোৰ ফেভৰেট হয় এইটো জৰ্ডন আঁকা আছে মই দেখুৱাম ইয়াৰে নেক্সট ভিডিঅ'টোত আৰু যদি
আকৌ এবাৰ কৈছোঁ, যদি আপোনাৰ এতিয়াই জানিব মন আছে তেতিয়াহ'লে মোক হোৱাটছএপ কৰক আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। দাম চব টি শ্বাৰ্টৰে 500 টকাৰ তলত থাকিব, সেইটো চিয়'ৰ, আৰু কিছুমান 300 টকাও থাকিব। ইয়াৰে যদি আপোনালোকে কোনোবা এটা পচন্দ কৰে আৰু যদি আজি অৰ্ডাৰ কৰে তেনেহ'লে কালি বা পৰহিৰ ভিতৰত আপোনাৰ মানে টি শ্বাৰ্ট ঘৰ গৈ পাই যাব। একদম নতুন ষ্টাৰ্টআপ নহয়নে? তো অলপমান মোৰ ভয় লাগি আছে যে মই কৰিব পাৰিমনে নাই এই কামটো, আৰু আপোনালোকে যদি মোৰ পৰা অৰ্ডাৰ কৰে তেতিয়াহ'লে চিয়'ৰ মই বহুত সাহস পাম, মানে কনফিডেঞ্চ বাঢ়ি যাব। আৰু লগতে যদি আজি অৰ্ডাৰ কৰে তেতিয়াহ'লে আপোনাৰ কালি বা পৰহিৰ ভিতৰত আপোনাৰ পাৰ্চেল ডেলিভাৰী হৈ যাব। আৰু ভাল বস্তুটো দিবলৈ চেষ্টা কৰিম, ভালকৈ দেখুৱাম, ভালকৈ এটেণ্ড কৰিব ট্ৰাই কৰিম আপোনালোকক। যি কুৱেৰিজ আছে, যি সুধিবলগীয়া আছে আপুনি মোক হোৱাটছএপত মেছেজ কৰক, মই যিমান পাৰোঁ লগালগ ৰেচপণ্ড কৰি কিনে আপোনাৰ কুৱেৰিজবিলাক আঁতৰাম। চ' আই হোপ আপোনালোকে আজিৰ এই ভিডিঅ'টো এটা সাধাৰণ ভিডিঅ' আছিলে, আৰু এই নতুন জাৰ্ণিটোত মোক বেষ্ট উইচেছ কৰক যে মই কৰিব পাৰোঁ, লগতে ভাল কালেকশ্যনছ আনি পেলাই আপোনালোকক দিব পাৰোঁ। ত' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। ইয়াৰে নেক্সট ভিডিঅ'টো আৰু ইয়াত গোটেই টি শ্বাৰ্টৰ ওপৰত বনাম, ত' চাই থাকিব, ছাবস্ক্ৰাইব কৰিব যদি এই চেনেলটোত আপুনি নতুন হয়। থেংক ইউ ছ' মাছ, বাই বাই।